স্বাগতম বন্ধু বান্ধৱীসকল, জানেনে ভাগ 10লৈ। প্ৰশ্ন: এটা চিতাবাঘে প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ বেগেৰে দৌৰিব পাৰে? উত্তৰ: এটা চিতাবাঘে 93 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে দৌৰিব পাৰে। প্ৰশ্ন: এটা চিতাবাঘৰ ওজন কিমান? উত্তৰ: এটা চিতাবাঘৰ ওজন 25ৰ পৰা 55 কেজিলৈকে হয়। প্ৰশ্ন: সকলোতকৈ ডাঙৰ চিতাবাঘ ক'ত পোৱা যায়? উত্তৰ: সকলোতকৈ ডাঙৰ চিতাবাঘ দক্ষিণ আফ্ৰিকাত পোৱা যায়। প্ৰশ্ন: তিমি মাছৰ দৈৰ্ঘ্য কিমান? উত্তৰ: তিমি মাছৰ দৈৰ্ঘ্য হ'ল 29 মিটাৰ। প্ৰশ্ন: তিমি মাছে কিমান দিন জীয়াই থাকে? 1 নম্বৰ 40ৰ পৰা 60 বছৰ, 2 নম্বৰ 60ৰ পৰা 80 বছৰ, 3 নম্বৰ 40ৰ পৰা 90 বছৰ। উত্তৰ: বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই প্ৰশ্নটোৰ উত্তৰটো জানে কমেণ্ট ছেকশ্যনত মোক লিখি পেলাই জনাব, আৰু যদি আপোনালোকে নেজানে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। মই ইয়াৰ দ্বিতীয় ভিডিঅ'ত আৰু কেইটামান প্ৰশ্ন উত্তৰৰ লগত এই প্ৰশ্নৰ উত্তৰটো দিম। আজিৰ কাৰণে এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।